ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক, আমি কাম কৰি কৰি গৈ থাকিম। গ'ল এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশ্যন কৰিব পাৰো। এইবাৰ কাৰ্বি আংলঙতে কিমান ACS পাছ কৰিছে, কিমান DSP পাছ কৰিছে, কিমান ল'ৰা পুলিচত চাকৰি পাইছে। এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক, আমি কাম কৰি কৰি গৈ থাকিম। ইলেকশ্যনৰ আগত মই কৈছিলো ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে, সেইকাৰণে 1 লাখ চাকৰিৰ কথা কৈছিলো। এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলো। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব, ADR নতুন ইণ্টাৰভিউ হ'ব, শিক্ষকৰ নিযুক্তি হ'ব। গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 1 লাখ হৈ গ'ল। এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ। এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকী থাকে, তেতিয়া আৰু অলপ চাকৰি উলিয়াম।